গৈছে এইটো চাইডৰ পৰা সেইটো চাইডলৈ মানে ভিৰ হৈ থাকে পূৰা তো যোৱা আহিছিলে এইবাৰ মানুহ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ গগৈ ব্লগ তো আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি মানে অলপ ওলাই যাওঁ টিলিঙামন্দিৰলৈ যাওঁ বুলি ভাবিছোঁ তো মানে যোৱা কথা নাছিলে মোৰ তো বিতুপনে লগ ধৰিলে তো ওলাই ল'লোঁ ময়ো যাম বুলি তো এতিয়া অলপ পিছত টিলিঙামন্দিৰ দিম গা চা ধুই মেলি ৰেডি হৈ লৈছোঁ এতিয়া যামেই আপোনালোকক দেখাই আছোঁ প্ৰেমৰ তো আহি মেলি এতিয়া বিতুপনৰ ঘৰৰ ওচৰত ৰখি আছোঁ তো সি ওলাই আছে ঠাণ্ডা দিছে নেকি গৈ আছোঁ এতিয়া মন্দিৰলৈ তেল চেল ভৰাই মেলি অকল আমি দুটাই গৈছোঁ বিতুপন মই হেলমেটো লগাই যাব লাগে ন আজি অলপ দূৰ আছে এডোখৰত দেখাই আছোঁ আপোনালোকক গাড়ী পূৰা লাইনে লাইন কোনোবা ৰখাব তো ভাই ভাল য'তে নৰখিব আগত সেই মন্দিৰটোৰ ওচৰতে ৰখাম ক'ব দে কোনোবা ৰখা এইটো সেই মাইকী মানুহ ওচৰত তাতে ৰখাম এয়া পাই গ'লোহি ভিতৰত যাওঁ লাহেকৈ সেইটো ৰঙাটো কি কৰিব দি দিয়ক 40 টকা মাহ দি দিয়ক 40 টকা নাৰিকল নাৰিকল নালাগে তামোল পাণ দি দিয়ক নাৰিকল নালাগে এইটো দিয়ে নে নালাগে চাকি দিয়ক এগছ দি দিলে হৈ যাব ন দুগছ দি দিয়ক নালাগে ইমান হয় আহি পিনি দি দিম হা বনোৱা নাই মানে আছে তেলৰ চাকি আছে তো এতিয়া ইয়াত পাই গ'লোঁ টিলিঙা মন্দিৰ তো ইয়াত চাকি তাকি মানে প্লেট চিটত লৈ লৈছোঁ তো এতিয়া লাহে ধীৰে যাম গামোচা চামোচা লগাই লৈছোঁ আপোনালোকে দেখাইছোঁ ভিতৰত গৈ মেলি তো এতিয়া এইটো লৈ মেলি যাব লৈছে এইটো বুটখন এই ভৰিটো ধুলা
মানে বিৰাট ঠাণ্ডা, ভৰি চৰি ঠাণ্ডা হৈ গৈছে। তো ভৰি চৰি ধুই লৈছোঁ এতিয়া, ভৰিটো ধুই লওঁ, তাৰপিছত লাহেকৈ ভিতৰলৈ সোমাম এতিয়া। কিন্তু আজি বহুত ভিৰো আছে, পূৰা লাইন পাতিব লাগিব যেন লাগিছে ইয়াত। তো ধুই লওঁ এতিয়া, নোৱাৰি দিয়া যা। আজি মানুহ মানে যিটো দেখিছোঁ বহুত ভিৰ দেখি পাইছোঁ ইয়াত, পূৰা মানুহ। তো কিমান দেৰি লাগে ইয়াত, আজি লাইন পাতিব লাগিব। ভিতৰলৈ সোমামগৈ লাহেকৈ, কিমান দেৰি লাগে লাগিব, সেয়াৰ পৰা লাইন পাতিব লাগিব পায়। তো চাকি গছটো জ্বলাই লওঁগৈ ফাৰ্ষ্ট, ইয়াত জ্বলাব। চাকি গছ জ্বলাওঁ আৰু আঠা হৈ গ'ল। তামোল পাণখিনি দিয়া আকৌ, ফুল চুল দিয়া, ফুল চুলখিনি কি ফুল অলপ ফুল দি দিয়া আকৌ পাহৰি থাকিলোঁ নহয়। এই জ্বলি আছিলে ৰে, জ্বলাই দিবা আকৌ একেবাৰতে জ্বলাব। ব্ৰহ্মা বিষ্ণু কৰি ল'বা, কৰা ভগৱানৰ নাম ব্ৰহ্মা বিষ্ণু কৰি লয় মনতে, তাৰপিছত জ্বলোৱা চাকি। তাত দিবা বা ইয়াত দিবা, দিবা ইয়াত দিয়া বেল পাত চেল পাত তাতে দিয়ে নেকি? তাতে দি দিবা চলাটো থৈ দিম, মোৰতো জনা চলা এখন ঘৰৰ কাৰণে, এখন মোৰ কাৰণে। তিনিটা চলাই লৈ তিনিটা চলাই লৈ কিয় নাজালা মই এতিয়া গম পাই গৈছোঁ। নলা নেকি তুমি? হেৰি হয় শুকান নহয়। তুমি তিয়াই নাই লোৱা, তুমি তিয়াই নাই লোৱা। একেবাৰে নজলালে হ'ব দিয়া। নহয় তোমাক তিয়াই লোৱা নাই, আকৌ চেপি নল'লা তুমি মানে কিনাৰ কি কৰিছা মই নজনিছোঁ। জ্বলিবা অঁ হয় মানে চব ফালিব দৰকাৰ নাই, ভাল খাই ভাল লৈ লোৱা, চলাইটো লৈ লোৱা, পূজা কৰি লোৱা আকৌ ইয়াততো বিজনেছ চিজনেছ নকৰা নেকি? তো এতিয়া ধূপ চাকি জ্বলাই ইয়াত হৈ গ'ল। তো ইয়াত এতিয়া লাইন পাতিব লাগিব পণ্ডিতজনৰ ওচৰলৈ পাবলৈ, মানে বহুত দীঘল লাইন হৈ গ'ল পূৰা, তালৈকে পাব হ'লে আমি কিমান দূৰত আছোঁ এতিয়া।
তো পাইছোঁগৈ আৰু লাহে ধীৰে আগত পামেই এতিয়া গিছা গিছা উঠে এইটো চাই লৈ মই ঘূৰাই লওঁ ৰ'বা তাৰপিছত তুমি পাতিছোগৈ তোক গুলিটো দিছিলোঁ তই ইয়াত মানে ফুটাটোক মেৰিয়াই লৈছোঁ গুলিটো बस बस তো মইতো মেৰিয়াই ল'লোঁ তেতিয়া বিঠালে মেৰিয়াই লৈছিলোঁ অলপ এইটো চাই অলপ ঘূৰি দিছোঁ দেখাই দিছোঁ আপোনালোকক ৰছী দুটা ঘূৰাই মেলি এতিয়া মানে অলপ ঘূৰি চাইছোঁ আপোনাক দেখাইছোঁ আৰু যিমানটো পুৰা টিলিঙে লাগি আছে টিলিঙাখিনি মানে আগৰ এতিয়া এইটো চাইডে লগাইছে কিছুমানে লগোৱাও নাই টিলিঙা বহুত পৰি আছে এইপিনে পুৰা তাৰপিছত চাকি জ্বলাই লয় চাকি জ্বলোৱা হোৱাৰ পিছত আকৌ ইয়াত আকৌ লগে লগে নুমাই যোৱাখিনি ইয়াত দি দিয়ে কি কৈছে মাৰিছে ৰ'বা আকৌ তো আমি সোনকালে পাই গ'লোঁ লাইনটো চব কমটি দীঘল হৈ আছে নি ইয়াৰ পৰা হয় ইয়ালৈকে লাইন আছেগৈ আমি পাই গ'লোঁ সোনকালে আৰু ৰখি মেলি ভোক লাগিছে এতিয়া ভোক লাগি গৈছেগৈ ভাতটো খাই নাহিলোঁ ন ভাতটোতো খাই আহিব নোৱাৰিবা গা চা ধুই লগে লগে সোনকালে আহি গ'লোঁ ঘপকৈ কৰি দিলে লগৰটো এটা বিটিব নাই তেতিয়া ভোকে লাগিছে তো অলপ দেৰি থাকিম আৰু তাৰপিছত লগে লগে যামগৈ তো এতিয়া হৈ গ'ল চব চাকি ধূপ চুপ জ্বলে তাত অলপ ঘূৰিলোঁ আপোনালোকক দেখালোঁ তো এতিয়া ভোকো লাগিছে তো এতিয়া ওলাই যাওঁ বাহিৰলৈ অলপ বিটিবন চাকি তাকি জ্বলাই এতিয়া যাওঁ লাহেকৈ ওলাই যাওঁ বাহিৰ চাইডে ধৰা দে বেয়া নাপাওঁ তো এতিয়া যাওঁ ওলাই গৈছোঁ ঠাণ্ডা লাগিলে জোতা চোতা কৰি হৈ গ'ল এতিয়া মানে ইয়াত আহিলোঁ এতিয়া জোতা চোতা পিন্ধি মানে এতিয়া অলপ যাওঁ আৰু ভোক লাগিছে ন তো খাই লওঁগৈ মানে তো আপোনালোকে ইয়াত আহিলে তো ইয়াত পাই যাব ইয়াত চব বস্তু নানিলে হ'ব ইয়াতে পাই যাব আপোনালোকে চব ভিৰ হৈ গৈছে এইটো চাইডৰ পৰা সেইটো চাইডৰ মানে ভিৰ হৈ থাকে পূৰা তো যোৱা আহিছিলে এইবাৰ মানুহ এইটো লাগি যাব পাৰে এইটো ফ্ৰী হৈ আছে এতিয়া যামেই আৰু চিধা অঁ হৈ গ'ল এতিয়া চব তো এতিয়া লাহে লাহে গৈ আছোঁ ভোক লাগি গৈছে পেট একদম মানে কৈছোঁ ন কৰ বাজি গৈছেগৈ পেটত এতিয়া চিধা যাওঁ এতিয়া প্ৰথম খাওঁগৈ আৰু হোটেলত গৈ মেলি তাৰপিছত বাকীডোখৰ দেখাম আপোনালোকক এতিয়া খাবলৈ আহিলোঁ ইয়াতে হোটেলতে খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বাকীখিনি খাই মেলি চিধা ওলাই মেলি অলপ এই বিশাল মাৰ্কেটত আহিছোঁ দুলীয়াজানৰ তো মানে অলপ আমি শ্বপিং অলপ কৰি লওঁ তাৰপিছত চিধা ঘৰলৈ যাম আৰু তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব ছাইডত যে ৰঙা আছে ছাই বটন তো এইটো ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ